আজি চেপা পাতিবগৈ বহুত মাছ পালোঁ। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ আজি মিনি ব্লগলৈ। আজি মই চেপা পতাৰ মাছ চাবলৈ গৈ আছোঁ। মই গৈ থাকোঁতে দেখিলোঁ যে ইয়াত এনেদৰে খোকা পাতি থৈছে। খোকা বুলি কৈছোঁ, আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাবচোন। দেখিছে নহয়, আবেলি সময়ত আহিছোঁ, ইমান ধুনীয়া পৰিৱেশ হৈ আছে। পিছে পুলৰ কিনাৰটো এনেদৰে আৰু এটা চেপা পাতি থৈছে দাদা এজনে। চেপাটো চোৱাৰ লগে লগে গৰুকেইটাও লৈ ল'লোঁ এনেদৰে। গৰুকেইটা লোৱাৰ পিছতে আমি এনেদৰে চেপা চাবলৈ বুলি গৈ আছোঁ। খুৰীয়ে এনেদৰে জাল নাদাঙি চেপা চাবলৈ লৈছে। পিছে আপোনালোকক চেপা পতাৰ ভিডিঅ'হে দেখুৱালোঁ, চেপা অনাৰ ভিডিঅ' দেখা নাই, মানে মাছ কিমান পালোঁ সেইটো ভিডিঅ' দেখা নাই, ভাবিছোঁ সেইবাবে আজি দেখাম আপোনালোকক। দেখিছেনে খুৰীয়ে এনেদৰে চেপাটো দাঙি দিলে, মাছ দেখিছেনে ভিতৰত আছে, বহুত মাছ আছে ভিতৰত। পিছে চেপাত মাছ অলপ লাগিছে বাৰু, সৰু মাছ পুঠি মাছ হ'ব লাগে আৰু গৰৈ মাছ হ'ব চাগে। এই চেপাটো কিন্তু বহুত ডাঙৰ হয় দেই, আপোনালোকে নিশ্চয় দেখিছে নহয়। আপোনালোকে যদি মোৰ প্ৰথম ভিডিঅ' চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। দেখিছে নহয় আবেলি দৃশ্য, চাৰিওফালে সেউজীয়া সেউজীয়া সেউজীয়া। এতিয়া ঘৰলৈ আহি চেপাত এনেদৰে মাছ ওলাই দিছে, দেখিছে নহয় কিমান মাছ পাইছে। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।